Hello everyone, welcome to my vlog. আপোনালোক সকলোকে মোৰ vlogলৈ পুনৰবাৰ স্বাগতম। আজি এটা বহুত স্পেশাল দিন কাৰণ আজি মোৰ মাৰ বাৰ্থডে, গতিকে আমি মাৰ বাৰ্থডে কেনেকৈ সেলিব্ৰেট কৰোঁ সেয়া আপোনালোকে দেখিব পাব। আমাৰ এটা ক্লোজ ফ্যামিলি আছে, তেওঁলোকৰ লগত আমি আজি ডিনাৰ কৰিম, কেক কাট কৰিম। সো চাই থাকক vlogটো। এইফালে কেক লৈ আনিলোগৈ মই আৰু পাপাই গৈ। মাৰ ফেভৰেট ফ্লেভাৰ হয়, গেছ কৰিব কোনটো ফ্লেভাৰ হয়। এইটো থোৱাচোন, এই দুইজনী যে মোৰ খঙে মোবাইল সো আমি এতিয়া গ্ৰীণ আছিয়ানলৈ আহিলোঁ আৰু খানা অৰ্ডাৰ দিছোঁ, ষ্টাৰ্টাৰ দিছোঁ আৰু মেইন কোৰ্ছো দিছোঁ। চাওঁ ইয়াতে খাই কেনেকুৱা লাগে, কাৰণ এইবাৰ মই ইয়াতে ফাৰ্ষ্ট আহিছোঁ, পাপা আগতে আহিছে ইয়ালৈ কেনেকুৱা। চ' মই ইয়াত নাজানো ইয়াত কেনেকুৱা হয়, এনেই শুনিছোঁ বহুত ভাল বুলি। চ' লেটছ চি কেনেকুৱা লাগিলে কেকটো খাই, টেষ্টটো। মানুহ ওপৰৰ পৰা গৈছে, মই গোটেইকেইখন ফটো মানুহৰ পৰাহে লওঁ। এবাৰ বনাইছোঁ। এটা লচন So guys, এইটোৱে আছিলে আজিৰ vlog। আপোনালোক সকলোৱে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু মোৰ মাক বাৰ্থডে কাৰণে উইশ কৰিব, প্লিজ কমেণ্ট ডাউন বিলো, উইশ হাৰ। আৰু মই আপোনালোকক লগ পাম মোৰ নেক্সট vlogত। চ' বাই।